গাইজ ওয়েলকাম বেক টু মাই সেকেন্ড চেনেল দীপালিছ ব্লগ। তো গাইজ এয়া ক'ত আহিছে আপোনালোকে গম পাইছেনে? নিশ্চয় গম পোৱা নাই, হয়তো যিসকলে আহিছে সিহঁতে গম পাইছে। এয়া হৈছে হাউলি ৰাস মহোৎসৱ আৰু ৰাস পূজাত আমি গৈছোঁ। ধুনীয়া চেল্ফি ষ্টেণ্ড বনাইছে, মানে চেল্ফি উঠিব পাৰি আৰু কি ধুনীয়া এইটো ভোলে বাবা। তো চাওক ইমান ধুনীয়াকৈ লৈ আছে, আশীৰ্বাদ দি আছে ভোলেনাথ। তো এনেকৈ হাউলি ৰাস বহুত বেছি ডাঙৰ হয়, চাবলগীয়া ইয়াত চন্দ্ৰযান আৰু চাওক না কিমান ধুনীয়াকৈ এখন কংসৰ কাৰাগাৰ বনাইছে। চাওক না ইমান ভাল লাগিছে গাইজ, বহুত বেছি ধুনীয়াকৈ বনাইছে, একদম পাহাৰৰ দৰে। কি বঢ়িয়া, বহুত বঢ়িয়া একদম গাইজ। এবাৰ আহি চাবচোন আপোনালোকে হাউলি ৰাসত, কিমান বহুত বেছি ভাল লাগে একদম। আৰু মানে বহুত কেইখন মেলা থাকে হাউলি ৰাসত, একদম ঘূৰি শেষ কৰিব নোৱাৰি, বহুত বেছি টাইম লাগে আৰু বহুত বেছি ভাল লাগে। বহুত ধুনীয়া ধুনীয়া মানে সকলোবোৰ বস্তু বিকিবলৈ আহে, দোকানবোৰ আহে, বহুত বেছি ভাল লাগে আৰু হাউলি ৰাসত একদম। আমাৰ ইয়াত মানে হাউলি ৰাস মেইন, তো হাউলি ৰাস নাচালে মানে ভালেই নালাগে আৰু তেনেকৈ প্ৰত্যেক বছৰে চাই আহিছোঁ। এইবাৰো গ'লোঁ, চালোঁ, আপোনালোককো দেখুৱালোঁ কিছু কিছু অংশ। আৰু এয়া হৈছে মূল মন্দিৰটো, চাওক মানে বনাই থোৱা আৰু ইয়াৰ ওপৰত উঠি যাব লাগে, এইটো মানে আল্টিমেট পৰিৱেশটো চাওক ধুনীয়াকৈ। সেইখন তাত বহিব পৰা মঞ্চ আছে আৰু ইয়াৰ ওপৰৰ পৰা ভিউটো দেখুৱাই দিছোঁ আপোনালোকক, চাওকচোন কিমান ভাল লাগে। তো আমি দৰ্শন কৰিবলৈ গ'লোঁ, ইয়াত দৰ্শন কৰি আছোঁ। ইয়াত ধুনীয়াকৈ আছে আৰু দৰ্শন কৰি ফটা চটা পিন্ধি ওলাই আহিলোঁ। এতিয়া এয়া চাওক ওপৰৰ পৰা আপোনালোকক ভিউটো দেখুৱাই দিছোঁ, কিমান বহুত বেছি ধুনীয়া লাগে ন গাইজ। এয়া হৈছে ওপৰৰ পৰা দেখুৱাইছোঁ। আৰু এয়া টিকুটমানি ব্লগ আপোনালোকৰ ওচৰত আগবঢ়ালোঁ, কেনেকুৱা লাগিছে জনাবলৈকে নাপাহৰিব। আৰু এনেকৈ ভিডিঅ' ৰাখি থৈ দিছিলোঁ আপোনালোকৰ মাজলৈ দেখুৱাম বুলি। আৰু চাওক না ইমান ধুনীয়া সেইখন বৃন্দাবন, তাত মানে ধুনীয়াকৈ এটা পুখুৰী আছে। আৰু তো গৈছে এনেকৈ ঘূৰি ঘূৰি আমি এতিয়া মেলাত সোমালোঁ আৰু এয়া মেলাৰ পৰিৱেশ অকণমান দেখুৱাই দিলোঁ। আৰু এয়া চাওকচোন, হঠাতে পাই গ'লোঁ সুন্দৰ এখন গাঁৱলীয়া পৰিৱেশ, ইমান ভাল লাগিছে গাইজ। আৰু এয়া হৈছে ঝুমকা আৰু ঝুমকাৰে মোৰ ব্লগটো সমাপ্ত কৰিলোঁ। বাই বাই।